নীতা আৰু মুকেশ আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰী লিমিটেডৰ উত্তৰাধিকাৰী কৌশলক এতিয়া বিশ্বব্যাপী কৰ্পৰেট নেতৃত্বৰ ক্ষেত্ৰত এক মাষ্টাৰ ক্লাছ বুলি গণ্য কৰা হয়। কিন্তু ইয়াক পৃথিৱীৰ অন্যতম শ্ৰেষ্ঠ কৌশল বুলি কোৱা হয় কিয়? আহক সহজকৈ বুজি লওঁ। Isha, Akash and Anand are doing what I did 25 years ago, but with greater ambition and a much larger financial and professional base. এই উত্তৰাধিকাৰী পৰিকল্পনাত ৰিলায়েন্সৰ গুৰুত্বপূৰ্ণ ব্যৱসায়িক খণ্ডসমূহৰ নেতৃত্বত কৌশলগতভাৱে ভাগ বতৰা কৰা হৈছে। আকাশ আম্বানীয়ে 52 কোটিতকৈও অধিক গ্ৰাহক থকা ৰিলায়েন্স জিঅ'ৰ নেতৃত্ব দিছে। ঈশা আম্বানীয়ে ৰিলায়েন্স ৰিটেইলৰ বৈশ্বিক সম্প্ৰসাৰণৰ দায়িত্ব লৈছে। আনহাতে আনন্দ আম্বানীয়ে নিউ এনাৰ্জি অইল ৰিফাইনিং ব্যৱসায়ৰ জৰিয়তে ৰিলায়েন্সৰ ভৱিষ্যত গঢ়ি তুলিছে। এই পৰিকল্পনাৰ মূল শক্তি হৈছে ওৱান ফেমিলি টীম, 500তকৈও অধিক বিশিষ্ট বিশেষজ্ঞৰ এটা দল, যিসকলে বহু দশক ধৰি কোম্পানীটোৰ সৈতে কাম কৰিবলৈ প্ৰতিশ্ৰুতিবদ্ধ। যদিও ৰিলায়েন্সৰ বিভিন্ন ব্যৱসায় পৃথকভাৱে পৰিচালিত হয়, জামনগৰ ৰিফাইনেৰী, ৰিলায়েন্স জিঅ' আৰু ৰিলায়েন্স ফাউণ্ডেশ্যনৰ ভাণ্ডাৰকে ধৰি প্ৰতিটো খণ্ড পৰস্পৰৰ সৈতে নিবিড়ভাৱে সংযুক্ত হৈ আছে আৰু একেলগে কোম্পানীটোৰ দীৰ্ঘম্যাদী বিকাশত অৱদান আগবঢ়াই আছে। এই দৃষ্টিভংগী ইমানেই সুসংগঠিত যে ভৱিষ্যতে বহু প্ৰজন্ম ধৰি চলি অহা পাৰিবাৰিক আৰু কৰ্পৰেট উত্তৰাধিকাৰৰ সংঘাত সমাধানৰ এক আদৰ্শ নিষ্ঠা হিচাপে পৰিগণিত হ'ব পাৰে। যদি আগন্তুক সময়ত ব্যৱসায় আৰু বিদ্যালয়সমূহত মুকেশ আৰু নীতা আম্বানীৰ এই উত্তৰাধিকাৰৰ কৌশল পঢ়ুওৱা হয়, তাত আচৰিত হ'বলগীয়া একো নাথাকিব। এই বিষয়ে আপোনাৰ মতামত কি? কমেণ্টত জনাব।